অসমীয়া সাহিত্যলৈ বহুমূলীয়া অৱদান আগবঢ়াই থৈ যোৱা লক্ষীনাথ বেজবৰুৱাদেৱৰ চুটিগল্প সংকলন বুঢ়ী আইৰ সাধুৰ পৰা আমি কেইটামান সাধু লৈ তাক নাটকীয় ৰূপ দি আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ ওলাইছোঁ। এইখিনি কৰোঁতে অনেকখিনি ভুল ক্ৰুটি হ'ব পাৰে। আপোনালোকে যেন ভুল ক্ৰুটিখিনি দেখুৱাই দি আমাক আগবাঢ়ি যোৱাত সহায় কৰে, তাৰে কামনা কৰিলোঁ। আহকচোন আমি সকলোৱে মিলি উপভোগ কৰোঁ বুঢ়ী আইৰ সাধুৰ দুই বুধিয়ক নামৰ চুটি গল্পটি। এদিন এটা গজলে ডেকাই এবাৰ কেতুৰী খানি হাতলৈ নি এদা বুলি বেচিবলৈ বুদ্ধি পাতিলে, আৰু সেইদিনাই আন এঠাইৰ আন এটা চেঙেলীয়া ডেকাইও এবাৰ ভোমলতিৰ গুটি পাৰি লৈ জালুক বুলি হাতত বেচিবলৈ কাৰবাৰ কৰি হাতৰুৱা হৈ যাবলৈ ধৰিলে। জালুকৰ বেপাৰী আৰু এদাৰ বেপাৰী দুয়োৰে বাটত ভেটাভেটি হ'ল। কোনে কি বেচিবলৈ লৈ গৈছে বুলি দুয়ো সোধাসুধি কৰি জানিব পাৰি জালুকৰ বেপাৰীয়ে এদাৰ বেপাৰীক ক'লে, ককাই, মোৰ বাৰীত এইবাৰ জালুকে উপচি হ'ল। আজি এইবাৰ লৈ আহিছোঁ। আধামূলীয়াকৈ পালে দি গুচি যাম। কোনেনো দুপৰলৈকে খাপ লৈ থাকিব দেওঁহে। তাৰ কথা শুনি এদাৰ বেপাৰীয়ে ভাবিলে, ইয়াক মোৰ কেতুৰী ভাৰ দি ইয়াৰ জালুক ভাৰ লৈ যাব পাৰিলেই হয়। তাকে ভাবি সি মাত লগালে, ভাই, মোৰো সেয়ে কথা। মোৰ বাৰীটো এবাৰ এদা উভৈনদীকৈ হৈছিল। ময়ো সেই দেখি এইবাৰ লৈ আহিলোঁ। লৰালৰিকৈ বেছি গুচি যাব পাৰিলে ৰক্ষা পাওঁ। বেলি দুপৰলৈকে বহি থকাতকৈ ময়ো পাৰিলে আধামূলীয়াকৈ এদা ভাৰ দি গুচি যাম বুলি ভাবিছোঁ। তাৰ কথা শুনি জালুক বেপাৰীয়ে ভাবিলে, মোৰো ভোমলতি গুটি ভাৰ ইয়াক দি ইয়াৰ এইভাৰ লৈ যাব পাৰিলে বেয়া নহয়। ইয়াকে ভাবি সি মাত লগালে, মোৰ ঘৰতো এদা নাই। চপৰাচৰে ময়ো নিব লাগিবহে। তাৰ কথা শুনি এদাৰ বেপাৰীয়ে ক'লে, মোৰ ঘৰতো জালুক নাই। খেৰ চেৰেক ময়ো নিম বুলি ভাবিছোঁ। দুয়ো এইদৰে কথা হোৱাৰ পিছত জালুক বেপাৰীয়ে ক'লে, ককাই, তুমি যদি এদা ভাৰ আধামূলীয়াকৈ দিবলৈ ওলাইছা, ময়ো মোৰ জালুক ভাৰ আধামূলীয়াকৈ দিম বুলি ভাবিছোঁ। তেন্তে আমিনো দুয়ো পোনে সলাই নলওঁ কিয়? এদাৰ বেপাৰীয়ে এই কথা শুনি ৰং পাই ক'লে, বেছ কথা, আহা আমি তাকে কৰোঁ। এই বুলি এদাৰ বেপাৰীয়ে জালুকৰ ভাৰ আৰু জালুক বেপাৰীয়ে এদাৰ ভাৰ লৈ দুফালে গুচি গৈ অলপ আঁতৰ হৈ দুয়োকে নেদেখা হ'লতে দুয়ো ফিৰিঙতি ভগা দি ভাগিল। দুয়োকো ঠগিলোঁ বুলি ভাবি মনে মনে ৰং পাই ঘৰ পাই দুয়ো নিজৰ নিজৰ ভাৰ মেলি চাই দেখিলে যে দুয়ো সমান, কোনেও কাকো বলে নোৱাৰিলে। এই ঘটনাৰ ভালেমান দিনৰ পিছত এদিন দৈবাত আকৌ সেই হাততে দুয়োৰো দেখা হ'লত জালুক ভাৰৰ গৰাকীটোৱে কেতুৰী ভাৰৰ গৰাকীক সুধিলে, হেৰা ককাই, সেইদিনা জালুক ভাৰ কেনে পালা? কেতুৰীৰ গৰাকীয়ে ক'লে, তুমি এদা ভাৰ যেনে পালা তেনেকুৱাই। এইদৰে কথা বাৰ্তা পাতি দুয়োকো শলাগি ক'লে, আমি দুয়ো জোৰ হৈছোঁ হওক। আহা আমি তেতিয়াহ'লে সখীকে বান্ধো হওক। তাকেই হওক। এই বুলি দুয়ো সখী বন্ধাই লগ লাগি লোকক ঠগাই ধন ঘটিবৰ মনেৰে এঠাইলৈ ওলাই গ'ল। দুয়ো গৈ এঘৰ বামুণৰ ঘৰ পালেগৈ। সিহঁতে বামুণক, দেও আছেনে? আমি কাম বিচাৰি আহিছিলোঁ বুলি ক'লত বামুণে সিহঁতক নিজৰ ঘৰতে বনোৱা কৰি ৰাখিলে। জালুকৰ বেপাৰীক বামুণে তেওঁৰ কপিলী গাইজনী ৰাখিবলৈ দিলে আৰু এদাৰ বেপাৰীক তুলসীজোপাৰ গুৰিত পানী দিবলৈ লগালে। বামুণৰ কপিলী গাইজনী বৰ দুষ্ট আৰু চুৰুনি। তাইক জালুক বেপাৰীয়ে এখন্তেকো এৰি দিব নোৱাৰে। দিলেই তাই লৰি গৈ লোকৰ বাৰীত সোমাই শাক পাত ধান চাউল খাই আধ্যা কৰে। তুলসীজোপাও এনে আহুকলীয়া যে তাৰ গুৰিত পানী দিলেই দিয়া সেই পানী থিতাতে নাইকিয়া হয়। সিটোৱে গৰু ৰাখি ইটোৱে তুলসী গছৰ গুৰিত পানী দি হাইৰাণ। দুয়ো ওৰে দিনটো সেই কাম দুটা কৰি সুস্থিৰকে নোপোৱা হ'ল।
সেই দেখি দুয়ো পেটে পেটে ভাবিলে যে সিহঁতৰ বন দুটা সাল সলনি কৰি দুয়োকো ঠগিব। ইয়াকে ভাবি এদিন গৰখীয়াই পানী আনি দিওঁতাক সুধিলে, সখী, তোমাৰ কামটো কেনে? মই হ'লে মোৰতো কাম কৰি বৰ সুখ পাইছোঁ বুজিছানে। গৰুজনী হাবিলৈ খেদি দিওঁ আৰু মই ফস্তি মাৰি দিনটো গছৰ তলত শুই থাকোঁ। এই গধূলি হ'লে গাইজনী খেদি আনি গোহালিত বান্ধি থৈ দিওঁ বুজিছানে। তাৰ কথা শুনি পানী দিওঁতাই ক'লে, মোৰতো কাম একোৱেই নহয় বুলিব লাগে। দিনটোৰ ভিতৰত এঘটিৰ পৰা দুঘটি পানী আনি তুলসী গুৰিত দিওঁ আৰু তাৰপিছত দিনৰ দিনটো খোৱা বহা যে কৰা সেয়াই আৰু। দুয়োৰে কথা দুয়ো শুনি গৰখীয়াই পানী দিওঁতাৰ কাম আৰু পানী দিওঁতাই গৰখীয়াৰ কাম কৰি চাবলৈ মন কৰি পিছদিনা দুয়ো সাল সলনি কৰি ল'লে। গধূলি দুয়োৰে দেখা হ'লত গৰখীয়াই পানী দিওঁতাক সুধিলে, সখী, কাম কেনে পালা? এই তুমি যেনে পালা তেনেই। ইয়াৰ পিছত দুয়োকো শলাগি ক'লে যে এই তুলসীজোপাৰ গুৰিত ইমানবোৰ পানী দিয়া যায়, সেই পানীবোৰ থিতাতে শুহি কলৈ যায় চাব লাগিব। ইয়াকে ভাবি দুয়ো পাঙি ৰাতি বামুণ শোলত কোৰ এখন আনি তুলসীজোপা খান্দি তুলি চাই দেখিলে যে তাৰ তলত 5 হাতমান দ এটা গাঁত আছে। জালুক বেপাৰী নামি গৈ দেখিলে যে গাঁতটোৰ তলত কেইবা কলহো ৰূপ আছে। সি লৰালৰিকৈ গাঁতৰ পৰা উঠি আহি ইটোক কলত, দুয়ো তেতিয়া সিহঁতৰ গাৰ বৰ কাপোৰ দুখনেৰে দুটা ডাঙৰ মোনা শিলে। এডাৰ বেপাৰীয়ে জালুকৰ বেপাৰীক ক'লে, সখী, সখী, তুমি এটা মোনালৈ গাঁতলৈ নামি যোৱা আৰু মোনাত এমোনা ৰূপ ভৰাই গাঁতৰ ওপৰলৈ তুলি দিবা। তাৰপিছত ইটো মোনাও মই পেলাই দিম, আকৌ তাত তুমি ৰূপ ভৰাই তুলি দিবা। যোৱা নামি যোৱা। এইদৰে আলচি জালুক বেপাৰীয়ে এমোনা ৰূপ গাঁতৰ তলিৰ পৰা ওপৰলৈ দিলত এডা বেপাৰীয়ে সেইটো তুলি লৈ সিটো মোনা গাঁতত পেলাই দিলে। জালুক বেপাৰীয়ে ভাবিলে, যদি এই মোনাটো সি অকলে ৰূপবোৰ ল'বৰ মনেৰে মই গাঁতৰ পৰা উঠাৰ আগেয়ে লৰালৰিকৈ সি মাটি দি মোক পুতি পেলায়, তেন্তে কথাৰ উৰেই পৰিব। সেই দেখি জালুক বেপাৰীয়ে বুদ্ধি কৰি পিছৰ মোনাটোত অলপ ৰূপ ভৰাই তাতে নিজে সোমাই সখীয়কক মাত লগালে, সখী, এই মোনাটো তুমি টানি তোলা, বৰ গধুৰ হৈছে, মই অকলে নোৱাৰিম সখী। এই কথা শুনি এডাৰ বেপাৰীয়ে সেই মোনাটো টানি তুলিলে আৰু জালুক বেপাৰীয়ে ভবা কথাকে থিতাতে কৰিলে। গাঁততে জালুক বেপাৰীক পুতি থবৰ মনেৰে সি ধুমধামকৈ গাঁতৰ পাৰৰ মাটি গাঁতত পেলাই দি তাক গাঁতত পুতিলোঁ বুলি ভাবি ভাৰ কৰি মোনা দুটা লৈ নিজৰ ঘৰমুৱা হৈ গুচি গ'ল। ভাৰখন বৰ গধুৰ। সেই দেখি সি অলপ জিৰাবৰ মনেৰে বাটৰ এঠাইত এজোপা গছৰ তলত ভাৰখন থৈ বহিল। বৰ দুখ কৰাৰ বাবে তাৰ পিয়াহো লাগিল। সেই দেখি সি ভাৰখন তাতে এৰি বাটৰ কাষৰে পুখুৰী এটাৰ পানী খাবলৈ নামিল। সি যেই পুখুৰীত নামিল, ইফালে মোনাৰ ভিতৰৰ পৰা সখীয়েক লাহেকৈ ওলাই ভাৰখন লৈ সাউৎ কৰে পলাল। সি পানী খাই উভতি আহি দেখে যে তাৰ ভাৰখন নাই। তেতিয়া সি বুজিলে যে তাক তাৰ সখীয়েকে বুদ্ধিৰে ঠগিলে। মই বুজিবই নোৱাৰিলোঁ। কটাৰ পো মোনাতে সোমাই মোৰ কান্ধত উঠি আহিছিলি। এই বুলি ইহ আহকৈ বেজাৰ কৰি সি নিজৰ ঘৰ পালেগৈ। বহুত দিনৰ মূৰত আকৌ এদিন দুই সখীয়েকৰ দেখা দেখি হ'লত জালুক বেপাৰীয়ে ক'লে, সখী, তুমি মোক ভাত গাঁতত পুতি থৈ আহিছিলা দেই। এইটোৱে উত্তৰ দিলে, যোৱাহে, তুমি ৰূপগালো নিলা, মোৰ কান্ধতো উঠি আহিলা। এইদৰে দুয়ো আলাপ কৰি আকৌ খন্তেকতে মহামিত্ৰ হৈ পৰিল। এডাৰ বেপাৰীৰ কিন্তু মনৰ পৰা বেজাৰ নগ'ল যে জালুক বেপাৰীয়ে তাৰ কান্ধত উঠিল। ইয়াৰ কিছুদিন পিছত এডাৰ বেপাৰীয়ে এদিন বুদ্ধি এটা সাজি তাৰ ঘৈণীয়েকক ক'লে, মই শোৱা পাটিতে শুই থাকোঁ,
তই মোৰ গাত কাপোৰ এখনে ঢাকি দি মই মৰিলোঁ বুলি কান্দি থাক। আৰু এটা কথা, এটা মানুহ লগুৱাই সখীৰ ওচৰলৈ পঠিয়াই বাতৰি দে যে মই মৰিলোঁ। সি যেতিয়া আহি পাবহি তেতিয়া তাক কবি মৰিবৰ সময়ত মই তোক বিশেষকৈ কৈ গৈছোঁ যে মোক যেন আনে নুচুৱে, কেৱল মোৰ মৰমৰ সখীয়েহে চুৱে, আৰু সখীয়ে কান্ধত তুলি ফুৰিবলৈ লৈ যায়। কথাটো বুজিলিনে? তাৰ ঘৈণীয়েকে সেইদৰে সকলো কৰিলত জালুক বেপাৰীৰ সখীয়েকে সকলো শুনি কথাটো ফাঁকি বুলি বুজিলে আৰু মিছাকৈ কান্দি চকু পানী উলিয়াই সখীয়েকৰ ঘৈণীয়েকক ক'লে, মোৰ সখীয়েই যেতিয়া গ'ল, আমাৰ সকলো শূন্য হ'ল। এই ঘৰ, এই বাৰী, এইবোৰ কোনে খাব? কেলেই লাগিছে? এইবোৰ দেখিলে সখীলৈ বৰ মনত পৰে। ধম ধম কৰে আমাৰ বুকুত জুইহে জ্বলিব। এই বুলি সি মিছাকৈয়ে বুকুত ভুকুৱাই কান্দি কাটি দাখন লৈ গৈ বাৰীত সোমাই জালুক, পাণ, টেঙা আদি লাগতিয়াল গছবোৰ ঘপ ঘপ কৰি কাটি খাস্তাং কৰিলে। তাৰ পিছত মৰা সখীয়েকৰ ওচৰলৈ আহি তাৰ ঘৈণীয়েকক ক'লে, মই অকলে মোৰ সখীক বলে নোৱাৰিম। সেই দেখি দুচুৱাকৈ কাটি এচুৱা এচুৱাকৈ মৰিশালীলৈ লৈ যাওঁ। এই বুলি মিছামিছিকৈ সি টোৱাই ভিৰাই দাখন জোকাৰি কোব মাৰিব খোজোতেই ভয়ত এডাৰ বেপাৰী একে চাবেই উঠি বহিল। তেতিয়া দুয়ো হাঁহিবলৈ ধৰিলে। এডাৰ বেপাৰীয়ে ক'লে, সখী, হৈছে আৰু নালাগে। মই তোমাৰ কান্ধত উঠিব নোৱাৰিলোঁ। লাভৰ ভিতৰত মোৰ বাৰীৰ গছ গছনিবোৰ গ'ল। মোতকৈ তোমাৰ বুদ্ধি বেছি সখী। তোমাৰ বুদ্ধি বেছি। ইমান সময়ে আপোনালোকে উপভোগ কৰিলে লক্ষীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত বুঢ়ী আইৰ সাধুৰ ২ বুধিয়ক নামৰ চুটি গল্পটি। এই চুটি গল্পটিত অভিনয় কৰিলে নিখিলজ্যোতি দাস, মহেন্দ্ৰ বেজবৰুৱা, শব্দগ্ৰহণত আছিল প্ৰীতম দত্ত, পাণ্ডুলিপি পৰীক্ষক কৌশিকজ্যোতি বৰা। ধন্যবাদ।